কেতিয়াবা কোনোবাই এইটো কোম্পানীত মই কৰি থকা কোম্পানীটোত কাম কৰিম বা কিবা অপেটা কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে বহুত ভাল ভাল ভিডিঅ' চাইছে। গুড মৰ্ণিং গাইজ, আজি মই আপোনালোকক লৈ আহিছোঁ এইটো নতুন ভিডিঅ'। আজি মই মোৰ ছাইডৰ পৰা বেলেগ এটা ছাইডলৈ গৈ আছোঁ। আজি কেনেকৈ কেনেকুৱা ধৰণৰ কাম হয়, কেনেধৰণে আমি কাম কৰোঁ, এইবিলাক দেখুৱাম বুলি ভাবিছোঁ। যদি আপোনালোকৰ কোনোবাই যদি ইয়াত কাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক আৰু চাই মোক কমেণ্ট বক্সত জনাব। যদি আপোনালোকৰ কাৰোবাৰ যদি কামৰ যদি প্ৰয়োজন হয়, মোক কণ্টেক্ট কৰিব পাৰিব। চাওক, আমি এতিয়া ওপৰলৈ গৈ আছোঁ বেলেগ এটা ছাইডলৈ। গৈ পাই আপোনালোকক দেখুৱাম, এতিয়া চাই থাকক। এতিয়া পাই গ'লোঁ ওপৰ পাই, এতিয়া সেইটো কেম্প বনাই থকা আছে। যিহেতু নতুন নতুন ল'ৰাবিলাক মানুহবিলাক আহিছে, সেইটো কাৰণে অলপ মানে কেম্প এটা বনাবলগীয়া আছে। সেইটো কাৰণে কেম্প বনাই দিবলৈ আহিছোঁ। লগতে আপোনালোকৰ দুখন কেনেকুৱা ধৰণৰ কাম হৈছে, কি হৈছে। আমাৰ ইয়াত বিভিন্ন ধৰণৰ কাম ভেকেঞ্চি ওলাই থাকে। ধৰক ফকলেন অপাৰেটাৰ, JCB অপাৰেটাৰ, তাৰপিছত লেবাৰ কাম, ৱেল্ডিং, ৱেল্ডাৰ আৰু হেল্পাৰ, কুকমেন, সকলোবিলাক ইয়াত ভেকেঞ্চি ওলাই থাকে। যিসকলক কামৰ প্ৰয়োজন হয় মোক কমেণ্ট বক্সত জনাব। তেতিয়া ভেকেঞ্চি ওলাব, মই আপোনালোকক জনাম। ৰাস্তাটো ৰয়িঙৰ পৰা ডাইৰেক্ট আঙনি ৰাস্তা হয়, 2 লেন ৰাস্তা হয়। প্ৰায় এইটো আৰু 10 বছৰমান, মিনিমাম 10 বছৰমান লাগিবই চাগে। এতিয়া আমাৰ এইডোখৰ জেগাৰ পৰা এতিয়া দুবছৰমান হৈছে ষ্টাৰ্ট দিয়া, আৰু বেলেগ ছাইডৰ পৰা বনাই আহি আছে। আমাৰ মাজৰ পৰা ষ্টাৰ্ট দিয়া কৰা হৈছে। আৰু ছাইড আছে আমাৰ এইডোখৰতে আছে। আমাৰ তিনিটা এৰিয়া আছে। আমাৰ 3টা এৰিয়াত কাম চলি আছে। বাকী ছাইডতো আৰু বহুত আছে। এইটো কেম্পটো হয়। ইয়াত এতিয়া কেম্প বনাই থকা আছে, বনাই আছে। আৰু এটা নেক্সট ভিডিঅ' দিম, আৰু 2দিনমান পিছত নেক্সট ভিডিঅ'টোত কম কাৰ কিমান পে'মেণ্ট দিয়ে, দৰমহা পাতি কেনেকুৱা ধৰণৰ, ডিউটি কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। এতিয়া ভিডিঅ'টো চাই থাকক, কেনেকুৱা পালে ভিডিঅ'টো জনাব। বিশেষকৈ কথা সাজ পাই মেলি ক'ব নাজানো, ক'ৰবাত ভুল ভ্ৰান্তি হ'লে নিজে বুলি ক্ষমা কৰি দিব। ধন্যবাদ।